আজি কষ্টবৰ কি হ'ল নাজানো একদম ৰাতিপুৱাই উঠিছে 7টা 7:30 মানত উঠিয়ে ওপৰ ফুল গছবোৰত পানী দিছে তাৰপিছত ছাদত পানী দিছে ধুলিবোৰ কমিবলৈ আৰু মোৰ সেইকাৰণে দেখি ভালো লাগিছে মানে মাজে মাজে ৰাতিপুৱা উঠিবও লাগে মইতো উঠোৱে নিৰৰ স্কুল থাকে আৰু স্কুল নাথাকিলে মই ওপৰলৈ আহোঁ আৰু পানী দিওঁ আৰু সেইকাৰণে ভিডিঅ' কৰি থৈছোঁ মানে এমাহত চাগে আপুনি 3বাৰমান দেখি পাব আৰু নিৰক খুৱাই ময়ো আমাৰো ব্ৰেকফাষ্ট বনাইছোঁ আজি ব্ৰেকফাষ্টত বনাইছোঁ পাস্তা এই পাস্তাৰ পেকেটটো হৈছে চুজিৰ পাস্তা আৰু তাতে ইমানেই টেষ্টি হয় আপোনালোকে এবাৰ ৰেচিপিটো ট্ৰাই কৰিব তেলত জিৰা দিব নহৰু আদা জলকীয়া দি পেলাই আৰু বিলাহী দিব তাৰপিছত গলাৰ পিছত আপোনালোকে সস দি দিব অলপ সস দিয়াৰ পিছতে পাস্তাখিনি দি দিব বইল পাস্তা তাৰপিছত আকৌ সস কম হোৱা দেখি আকৌ দিলোঁ তাৰপিছত চীজ দিব দি পেলাই চিলি ফ্লেক্স অৰিগেনো থাকে ন সেইখিনি দিব তাৰপিছত অলপ লৰোৱাৰ পিছতে ইমানেই টেষ্টি হয় খাবলৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঠিক আছে আজিলৈ আহিছোঁ ভিডিঅ'টো যদি অলপ হ'লেও ভাল লাগিছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই